নমস্কাৰ বন্ধু বান্ধৱীসকল, মই গভৰ্ব জব এলাৰ্ট তথা এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আৰু পুনৰ পদ খালী হ'ল অসম চৰকাৰৰ ফালৰ পৰা ডাইৰেক্টৰী অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱাৰিয়ান ষ্টাডিও এছামৰ ফালৰ পৰা পদকেইটা খালী হৈছে। আৰু এই পষ্টকেইটা খালী হৈছে LDA আৰু পিয়ন। আৰু এই পষ্টকেইটাত টোটেল পষ্ট আছে 4টা। আৰু বন্ধুসকল, এই পষ্টকেইটাত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে বা আবেদন কৰিব বিচাৰে, কেনেকুৱা ধৰণৰ কোৱালিফিকেশ্যন লাগিব, কেনেধৰণে এপ্লাই কৰিব, এপ্লিকেশ্যন ফিজ দিব লাগিব নে নালাগিব, সকলোখিনি মই এই ভিডিঅ'টোত জনাই দিম। আপোনালোকে শেষলৈকে চাই থাকিব, স্কিপ নকৰিব, যাতে এই পষ্টকেইটাত এপ্লাই কৰাত যাতে কোনো প্ৰব্লেম নহয়। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে বা প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে ওলোৱা ঘণ্টাৰ বুটামটো ক্লিক কৰিব, যাতে এনেকুৱা ধৰণৰ নটিফিকেশ্যনবোৰ বা এনেকুৱা ধৰণৰ চাকৰি আপডেটবোৰ যাতে আগতীয়াকৈ পায় আৰু যাতে এপ্লাই কৰিব পাৰে। আহক এতিয়া ভিডিঅ'টো আলোচনা কৰোঁ। প্ৰথম পোষ্ট হৈছে LD এছিষ্টেণ্ট, মানে লোৱাৰ ডিভিজন এছিষ্টেণ্ট, আৰু টোটেল পোষ্ট আছে 2টা। আৰু পোষ্টকেইটা হৈছে আনৰিজাৰ্ভৰ, কোনো ধৰণৰ ST হিলছ জেনেৰেল বুলি উল্লেখ কৰি দিয়া নাই। আনৰিজাৰ্ভৰ কাৰণে আছে পোষ্টকেইটা। আৰু এই পোষ্টৰ পে স্কেল হৈছে 14,000 টকাৰ পৰা 60,500 টকালৈ, আৰু গ্ৰেড পে থাকিব 6,200 টকা আৰু পাৰ মান্থ। আৰু এই পোষ্টৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব বেচলাৰ ডিগ্ৰী ৰিকগনাইজ ইউনিভাৰ্চিটি, লগতে মিনিমাম 6 মান্থ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন, মানে 6 মাহৰ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব DCAৰ। আৰু লগতে মাইক্ৰ'ছফ্ট ৱৰ্ড, এক্সেল, PPT, ইণ্টাৰনেট পেচমেকাৰ, হাৰ্ডৱেৰ নলেজ DTP বথ ইংলিছ আৰু এছামিছত DTP কৰিব পৰা হ'ব লাগিব। আৰু 2 নম্বৰ পোষ্ট হৈছে পিয়ন, আৰু টোটেল পোষ্ট আছে 2টা। আনৰিজাৰ্ভৰ কাৰণে আছে 1টা, ST হিলছৰ কাৰণে আছে 1টা। আৰু এই পোষ্টকেইটাৰ পে স্কেল হৈছে 12,000 টকাৰ পৰা 52,000 টকালৈ, আৰু গ্ৰেড পে থাকিব 3,900 টকা পাৰ মান্থ। আৰু এই পোষ্টৰ কাৰণে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব জাষ্ট আপোনালোকে 8 পাছ কৰিলে আপোনালোকে এই পোষ্টৰ কাৰণে এলিজিবল হ'ব বা এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টৰ এজ লিমিট আপোনালোকৰ 18 পৰা 44 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু বন্ধুসকল, এই পোষ্টৰ কাৰণে এপ্লিকেশ্যন ফিজ, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে বা কোনো ধৰণৰ পে' কৰিব নালাগে। আপোনালোকৰ কোনো ধৰণৰ পইচা দিব নালাগে এই পোষ্টত এপ্লাই কৰাৰ বাবে। আৰু এই পোষ্টটো আপোনালোকে কেনেদৰে এপ্লাই কৰিব, বন্ধুসকল মন কৰিব, আপোনালোকে এই পোষ্টটো এপ্লাই কৰাৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফ্ৰম পাব্লিছিং ইন আছাম গেজেট পাৰ্ট 9 ফ্ৰম ইণ্টাৰডিং এলিজিবল কেণ্ডিডেট, আপোনালোকে যিসকল এই পোষ্টকেইটাৰ বাবে এলিজিবল হ'ব সেইসকল কেণ্ডিডেটে ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰি, যিটো 9 নম্বৰৰ ফৰ্ম আছে, সেই ষ্টেণ্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিব লাগিব আৰু তাৰ ফিল আপ কৰি আপোনালোকে পঠিয়াই দিব লাগিব। লগতে আপোনালোকৰ কিছুমান ডকুমেণ্টছ দিব লাগিব, মই সকলোখিনি জনাই দিম। সেল্ফ এটাষ্টেড কপি বৰ পাছ চাৰ্টিফিকেট, আপোনালোকৰ HSLC এডমিট কাৰ্ড, এজ প্ৰুফ অল এডুকেশ্যন কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট এণ্ড ভেলিড এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আৰ মাষ্ট। আপোনালোকে এই পোষ্টৰ কাৰণে আপোনালোকে সেল্ফ এটাষ্টেড কপি, মানে আপোনালোকৰ যিবোৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেট আছে, বা আপোনালোকে মেট্ৰিক পাছ কৰিছে বা 8 পাছ কৰিছে বা গ্ৰেজুৱেট কৰিছে, আপোনালোকে যিসকল কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে সেইসকল চাৰ্টিফিকেট আপোনালোকে চাইন কৰি বা কপি কৰি, প্ৰথমতে কপি কৰিব লাগিব, তাৰপিছত আপোনালোকে তলেৰে এটাষ্টেড চাইন কৰি আপোনালোকে পঠিয়াই দিব লাগিব আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকে। আৰু সেল্ফ এটাষ্টেড 2 কপি ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটো আপোনালোকে। আৰু এই পোষ্টৰ কাৰণে 2টা কপি আপোনালোকে তলেৰে চাইন লিখি আপোনালোকে পঠিয়াই দিব লাগিব, বা ফৰ্মখনত এটা দিব লাগিব, আৰু আপোনালোকে 2টা কপি আপোনালোকে ফটো দি পঠিয়াব লাগিব। লগতে এ সেল্ফ এড্ৰেছ ইনভলভ চাইজ 22 চেমি পূৰণ 10 চেমি এফিক্স পোষ্টেল ষ্টাম্প ফৰ RS5 অনলি। আপোনালোকে আৰু এটা কাম কৰিব লাগিব যে এটা 22 চেমি আৰু 10 চেমিৰ আপোনালোকে এনভলভ তলত 5 টকাৰ এটা পোষ্টেলৰ ডাক টিকট লগাই আপোনালোকে সেই এনভলভত বা সেই এপ্লিকেশ্যন ফৰ্মখনৰ লগত আপোনালোকে পঠিয়াই দিব লাগিব। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল। চৰি, আপোনালোকক আৰু মই পোষ্টেলৰ এড্ৰেছটো দিয়া নাই। আপোনালোকে এই পোষ্টৰ কাৰণে এড্ৰেছটো হৈছে এপ্লাই কৰাৰ বা এপ্লিকেশ্যনখন পঠিওৱাৰ আপোনালোকৰ এড্ৰেছটো হৈছে
ডাইৰেক্টৰ ডিপাৰ্টমেণ্ট অফ হিষ্টৰিকেল এণ্ড এণ্টিকুৱাৰিয়ান ইনষ্টিটিউট পাণবজাৰ গুৱাহাটী 781001 আপোনালোকে এই এড্ৰেছটোত বা এই ঠিকনাটোত আপোনালোকে এই এপ্লিকেশ্যনখন পঠিয়াব লাগিব বা আপোনালোকে এই এড্ৰেছটোত আপোনালোকে পঠিয়াব লাগিব আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল বন্ধু বান্ধৱীসকল আৰু ভিডিঅ'টো চাই যদি ভাল লাগিল প্লিজ কমেণ্ট কৰিব বা কিবা কৰিলে পাহৰি গ'লে কমেণ্ট কৰিব আৰু লাইক কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকৰ আগত বনাই থাকিব পাৰোঁ আৰু যাতে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকে আৰু আজিৰ ভিডিঅ'টো এইখিনি আছিল ধন্যবাদ